বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ জনতা। গোলাঘাটত সুৰাৰ বিৰুদ্ধে ৰাইজে ৰাজপথলৈ ওলাই আহোঁতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। এজন লোকৰ ওপৰত চৰ গুৰ পৰিছে ৰাইজৰ। কেৱল পুৰুষে নহয়, কিল ভুকুতিছে মহিলাই। গোলাঘাটৰ দক্ষিণ হেঙেৰা চাহ বাগিচাৰ দৃশ্য এয়া। কিন্তু এনে পৰিস্থিতি কিয় হ'ল জানেনে? আচলতে দক্ষিণ হেঙেৰা বাগিচাত দেওবাৰে মদৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল মদমুক্ত অসম নামৰ সংগঠনটোৰ লগতে আটাছু, আটছা, ছাত্ৰ মুক্তি আৰু মহিলা সংগঠনে। তেনে সময়তে স্থানীয় এজন লোকে প্ৰতিবাদকাৰীসকলক বাধা দি অশ্লীল গালি-গালাজ কৰিছিল। তাৰ পিছতেই এই পৰিস্থিতি। প্ৰতিবাদকাৰীসকলৰ অভিযোগ, সুৰাৰ অবাধ প্ৰচলন কৰি চৰকাৰে মৃত্যুমুখলৈ ঠেলি দিব বিচাৰিছে অসমৰ জনতা। চৰকাৰৰ পৃষ্ঠপোষকতাত হয়, বিজেপি চৰকাৰে সৰ্বানন্দ সোণোৱালৰ পৃষ্ঠপোষকতাত গাঁৱে ভূঞে মদৰ দোকান দিয়া যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, এই প্ৰক্ৰিয়াৰ আমি বিৰোধিতা কৰিছো। আমি বিৰোধিতা কৰিছো গোলাঘাট জিলাৰ উপায়ুক্তৰ সহযোগত জিলাখনৰ বিভিন্ন ঠাইত চুলাই মদ বনোৱা যি লালিগড় ৰমৰমীয়া বেপাৰ, সেই বেপাৰ আমি বন্ধ কৰিবৰ বাবে আমি উপায়ুক্তক আহ্বান জনাইছো। অলিয়ে গলিয়ে সুৰাৰ দোকান খোলাৰ বাবে চৰকাৰে যি পদক্ষেপ লৈছে তাৰ তীব্ৰ বিৰোধিতা মহিলাসকলৰ। আজি মদে অসমৰ সমূহ জনতাকে শাস্তি আগবঢ়াইছে আৰু এই কাৰণে আমি মহিলাসকল আগবাঢ়ি আহিছো যে ঘৰখন অশান্তি সৃষ্টি হোৱাৰ পৰা আমি ৰাজপথত থাকিম। ৰাজপথত আমি যিমানবোৰ মদৰ দোকান পাম আমি ভাঙি যাম আৰু মহিলা শক্তি আজি জাগ্ৰত হৈছে অসমৰ প্ৰতি ঠাইতে। পিছে জনতাৰ এই আহ্বান চৰকাৰে শুনিবনে? কেমেৰা পাৰ্চন কৈলাশৰ সৈতে গোলাঘাটৰ পৰা মুস্তাক হুছেইনৰ ৰিপৰ্ট, প্ৰতিদিন টাইম। ये सब उनने क्यों किया? ये